Hello guys, welcome to my YouTube channel Vikas again. আজি ভিউয়াৰ্স আপোনালোকৰ মাজত আলোচনা কৰিম চাইল্ড ডেভেলপমেন্টৰ আৰু পেডাগজি ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নাৱলী সেয়েহে প্ৰথমকৈ ভিডিঅ'টো চাওঁ। ভিউয়াৰ্স আজি প্ৰথম প্ৰশ্নটো হৈছে নিম্নলিখিত কোনটো বিশেষ গুণে শিক্ষক ছাত্ৰৰ ওচৰত প্ৰেৰণা উদ্দীপক কৰি তোলে আৰু ইয়াৰে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে চাৰিটাৰ উত্তৰ একে নিচিনা লাগিলেও ইয়াৰে এটাহে উত্তৰ শুদ্ধ। ইয়াৰে উত্তৰটো হৈছে গ প্ৰভাৱশালী বক্তৃতাই শিক্ষক আৰু ছাত্ৰৰ ওচৰত প্ৰেৰণা উদ্দীপক কৰি তোলে। তাৰপিছতে আমি ২ নম্বৰ প্ৰশ্ন আলোচনা কৰিছোঁ কবিতা শিক্ষণৰ মুখ্য উদ্দেশ্য হ'ল। ইয়াৰে ক দি থোৱা আছে কাব্যিক ভাৱৰ অনুভূতি বিলুপ্ত ঘটোৱা, খ দি থোৱা আছে কাব্যিক ভাৱৰ অনুভূতি উদ্বেগ ঘটোৱা আৰু গ দি থোৱা আছে আনন্দময় পৰিৱেশৰ ৰচনা কৰা। আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে খ কাব্যিক ভাৱৰ অনুভূতি উদ্বেগ ঘটোৱাটোৱে আমাৰ শুদ্ধ। আমি ৩ নম্বৰ প্ৰশ্নটো আলোচনা কৰিবলৈ ওলাইছোঁ। ৩ নম্বৰত দিয়া আছে শিক্ষণশৈলী আৰু শিক্ষণ উদ্দেশ্যে ফালৰ পৰা কাহিনীবোৰ কেনে প্ৰকাৰৰ হ'ব লাগে আৰু ইয়াৰ কটো দিয়া আছে ধাৰ্মিক সামাজিক আৰু ঐতিহাসিক কাহিনী আৰু খটো চৰিত্ৰটো ভুল হৈ আছে ক্ষমা কৰিব চৰিত্ৰৰ প্ৰধান বা সমসাত্মক কাহিনী আৰু গতে দিয়া আছে ঘটনা প্ৰধান কাহিনী আৰু দি থোৱা আছে ওপৰৰ আটাইকেইটা শুদ্ধ আৰু আমাৰ শুদ্ধ উত্তৰটো হ'ব ওপৰৰ যিহেতু আটাইকেইটা শুদ্ধ সেয়েহে আমাৰ উত্তৰটো হ'ব ঘ ওপৰৰ আটাইকেইটা শুদ্ধ। 4তে দিয়া আছে আমাৰ নিম্নৰ প্ৰাথমিক স্তৰৰ শিক্ষাদান কৰাৰ বাবে ভাষা হ'ব লাগে আৰু ইয়াতে কত দি থৈছে ৰাষ্ট্ৰীয় ভাষা, খ দি থোৱা আছে মাতৃভাষা আৰু গ দি থোৱা আছে আধুনিক ভাষা আৰু ঘ দি থোৱা আছে ইংৰাজী ভাষা। ইয়াৰ ভিতৰত আটাইতকৈ শুদ্ধটো হৈছে খ মাতৃভাষা। আমাৰ মাতৃভাষাটোৱে নিম্ন স্তৰৰ কাৰণে অতি প্ৰয়োজনীয়। আমাৰ 5 নম্বৰ প্ৰশ্নটোলৈ আহিছে আমি মাধ্যমিক স্তৰত কবিতা শিক্ষণৰ প্ৰণালী হ'ব লাগে আৰু ইয়াৰে শিক্ষণৰ প্ৰণালী হ'ব লাগে ক দি থোৱা আছে অৰ্থবোধ, খ দি থোৱা আছে গীত আৰু গ দি থোৱা আছে ব্যাখ্যা আৰু ঘ দি থোৱা আছে উদ্দীপনা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আমাৰ গ ব্যাখ্যামূলক হ'ব লাগে। মাধ্যমিক স্তৰৰ কবিতা শিক্ষণৰ প্ৰণালী বিশেষকৈ ব্যাখ্যামূলক হ'ব লাগে। আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ। আৰু 6 নম্বৰতে আছে আমাৰ প্ৰশ্নবিলাক শ্ৰেণী কোঠাত কোনো বস্তুৰ প্ৰকৃৰূপটো দেখুৱাব সম্ভৱ নহ'লেও দেখুৱাব লাগে আৰু ইয়াৰে শুদ্ধ উত্তৰটো আমি এই 4টাৰ পৰা বাছি উলিয়াব লাগে। কতে দি থোৱা আছে ৰেখাৰ চিত্ৰ, খ দি থোৱা আছে কাৰ্টুন আৰু গ দি থোৱা আছে ফটোগ্ৰাফ আৰু ঘ দি থোৱা আছে মডেল বা প্ৰতিৰূপ। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'বই ঘ মডেল বা প্ৰতিৰূপ। তাৰপিছত আমি 7 নম্বৰ প্ৰশ্নটো আলোচনা কৰিবলৈ ওলাইছোঁ। 7 নম্বৰতে দি আছে সাহায্য বৃদ্ধি মতে ভাষাৰ প্ৰাৰম্ভিক শিক্ষা প্ৰদান কৰা হয়। ইয়াৰে দি থোৱা আছে লিখাৰ দ্বাৰা, খ দি থোৱা আছে খেলা ধূলাৰ দ্বাৰা আৰু গ দি থোৱা আছে চিত্ৰৰ দ্বাৰা আৰু ঘ দি থোৱা আছে খবৰ বাতৰিৰ দ্বাৰা। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব খ খেলা ধূলাৰ দ্বাৰা। খেলা ধূলাৰ দ্বাৰাই আমাৰ যোনটো সাহায্য বৃদ্ধি প্ৰাৰম্ভিক শিক্ষা প্ৰদান কৰা হয়। আমাৰ 8 নম্বৰ প্ৰশ্নটো আলোচনা কৰিছোঁ মাতৃভাষাৰ মাধ্যমত শিক্ষা গ্ৰহণ কৰাৰ প্ৰধান সুবিধাটো হ'ল। ইয়াৰে মই ডাইৰেক্ট উত্তৰটোকে কৰি দিছোঁ। ক নম্বৰ উত্তৰটো হয় আচলতে মনৰ চিন্তা আৰু ভাৱ অনুভূতি মুক্ত কৰিব পৰাটোৱে হৈছে ইয়াৰ উত্তৰ।